বুকুত ভৰি থবলৈ সক্ষম হ'ল চন্দ্ৰযান ৩। এই সফলতাৰ আঁৰত আছিল বহুকেইজন বিজ্ঞানীৰ কষ্ট আৰু ত্যাগ। এবাৰ বিফল হৈ যেন হাৰ মনা নাছিল এই সকল বিজ্ঞানীয়ে। কোনো উন্নত দেশে কৰিব নোৱাৰা কাম কৰি দেখুৱালে ভাৰতৰ বিজ্ঞানীসকলে। এই সফলতাৰ আঁৰত থকা এজন বিজ্ঞানীৰ নাম আমি নোলোৱাকৈ থাকিব নোৱাৰো। চৌহান যাদৱ এজন ট্ৰাক চালকৰ সন্তান। দৰিদ্ৰতাই যেন হাৰ মনাব নোৱাৰিলে চৌহানক। এজন সফল বিজ্ঞানী ৰূপে নিজকে চিনাকি দিবলৈ সক্ষম হ'ল চৌহানে। এখন সৰু ঠাই আৰু দুখীয়া পৰিয়ালৰ সন্তান চৌহান যাদৱৰ জীৱন বৃত্তান্ত শুনিলে আপোনাৰো চকু সেমেকি উঠিব। দেউতাকে ট্ৰাক চলাই পৰিয়ালটোক দিছিল পোহপাল। ইচ্ছা থাকিলেও যেন আৰ্থিক সমস্যাৰ বাবে ৪টা সন্তানক পঢ়ুৱাবলৈ সক্ষম নাছিল চৌহানৰ দেউতাক। দেউতাকৰ সংগ্ৰামক লক্ষ্য কৰিয়ে চৌহানে একান্ত নিষ্ঠা আৰু একাগ্ৰতাৰে কৰি গৈছিল নিজৰ কাম। আৰু চৌহানৰ সেই কষ্টই আজি সফল ৰূপ পাবলৈ সক্ষম হ'ল। ঈশ্বৰৰ সফল বিজ্ঞানীৰ তালিকাত আজি চৌহানৰ নাম উল্লেখযোগ্য। নিউজ ডেস্ক ৰিপৰ্ট।